কি কৰোঁ, থাকিয়ে ভাল নালাগে ইয়াত। ঘৰলৈকে যাওঁ নেকি, কেইদিনমান থাকি আহোঁ। এখেতে বা কি কয় আকৌ। বৰ জঞ্জালত সোমালোঁ দেই মই। আমি গাঁৱৰ মানুহ, গাঁৱতে থকাই ভাল। চহৰলৈ বিয়া হৈ আহি পস্তাইছোঁ এতিয়া। মাহঁতৰ কাৰণে থাকিবলৈ মন যায়, কিন্তু ইহঁত দুজনী ইমান বদমাছ। কেনেকৈ খাব বাৰু বেলেগ এখন ঘৰত গৈ? সদায় যদি কাজিয়াই উলিয়াই থাকে, ভাল মানুহো পাগল হ'ব। মাহঁতে যে কেনেকৈ সহ্য কৰি থাকে দেই, মই যে পাগল হৈ গৈছোঁ। ক'বলৈও ভয় লাগে নহয়, মাহঁতে কিজানি বেয়াই পায় তেনেকৈ ক'লে। কিনো কৰিম আৰু, সহ্য কৰা মানুহ সহ্যই কৰিব লাগিব। বৌ, ভিতৰ সোমাই কি কৰি আছা? ইমানকৈ মাতি আছোঁ, নাই শুনানে তুমি? নাই শুনা অ', শুনিলে নামাতিম জানো? কোৱাচোন, কিয় বিচাৰিছা? আজি ইভিনিং মোৰ লগৰ কেইজনীমান আহিব। তুমি ভাল খোৱা কিবা এটা বনাবাচোন। হয় নেকি? ভাল মানে তুমি ক'ব লাগিব কিন্তু দেই, কি বনাম। কিয়, তুমি সেইটো বনাব নোৱাৰিবানে? পাৰিম, কিন্তু তুমি কৈ দিবা কি বনাম। বনাই দিবা, তোমাৰ যি ভাল লাগে। মই বনাই দিম বাৰু, পাছত আকৌ মানুহৰ আগতে কৈ নিদিবা এইটোহে বনালা বুলি। নকওঁ দিয়া, কিয় ক'মনো? নে বনাবলৈ দিয়াৰ কাৰণে বেয়া পাইছা? বেয়ানো কিয় পাম বাৰু। হ'ব দিয়া, তোমাৰ কথাতে বুজি পালোঁ, নালাগে বনাব দিয়া। সেই এচব একো এটা ক'বই নোৱাৰি, পাছত আকৌ মানুহৰ আগতে লাজ দিবলৈ মোক। মাকে সুধি ল'ব লাগিব কি বনাম। তাহাঁতক মই ভালকৈ জানো, মানুহৰ আগত ইনচাল্ট কৰিব খুব পাৰে। তাহাঁতক মই হাড়ে হিমজুৰে চিনি পালোঁ। ময়ূৰী, তোমাৰ কিবা কাম আছে নেকি? কিয়? সুধিছোঁ, কোৱাচোন। তেনেকৈ একো কাম নাই, আবেলি ভণ্টিৰ লগৰ কোনোবা আহিব বোলে। তাইৰ লগৰ আহিব, তোমাৰ কি হ'ল আকৌ? ব'লা অলপ ওলাই যাওঁ। তাই মোক খোৱাৰ কাৰণে কিবা বনাই দিবলৈ কৈছিল। নালাগে, তাই নিজে বনাব নোৱাৰিব নেকি? ব'লা, সদায় কি কামকে কৰি থাকিবা? আজি মই ফ্ৰী আছোঁ, ব'লা অলপ ওলাই যাওঁ। ক'ত যাবনো? মোৰ যাবলৈ মনেই যোৱা নাই, আপুনিয়ে যাওক নহ'লে। মই অকলে নাযাওঁ, ব'লা। কিন্তু কোনো কিন্তু নাই, মই কৈছোঁ ওলোৱা, ওলোৱা আৰু। আপোনাৰ লগত মোৰ কথা আছিল। কি কথা আছে ৰাতি ক'বা, এতিয়া ব'লা। ব'লা বুলি ক'লেই নহ'ব নহয়, মাক কথাটো কৈ যাওঁ। কি হ'লো, তহঁতে কি লাগি আছ? একো লগা নাই মা। নহ'লে কিয় ইমান চিঞৰ বাখৰ কৰি আছ? ক'তনো চিঞৰ বাখৰ কৰিলোঁ? অ' মা, আমি একো লগা নাই। এখেতে মোক বাহিৰলৈ যাব লগ ধৰিছে। মোৰ যাবলৈ মন যোৱা নাই, তাকেই কৈছোঁ। কিয়? যোৱা আকৌ, অলপ ফুৰি আহা। সি আজি ঘৰতে আছে, সেইকাৰণে যাব বিচাৰিছে। যোৱা, সদায় আৰু ঘৰৰ কামকে কৰি থাকিবা নেকি? তুমি আহিলা ভালেই হ'ল মা, তোমাক কথা এটা ক'ব আছিল। ক, কি কথা? তুমি যোৱা ওলোৱাগে। গৈছোঁ নহয়। কি হ'ল বাবা, তই কি তাইৰ আগত ক'ব নোৱাৰ নেকি? ক'ব পাৰোঁ, কিন্তু তাই নাযাব যে নহ'লে। কি কথানো কোৱাচোন? ময়ূৰীক সোণৰ নেকলেছডাল দিম বুলি ভাবিছোঁ। এতিয়া? অঁ, মানে আজি চামগে আৰু। দে বাৰু, দিবতো লাগিবই, কিন্তু তহঁতে পাৰিবি জানো? চাম আৰু আজি, যদি মিলি যায় লৈ আহিম। অঁ, খালি ভালকৈ চাই চিন্তি ল'বি দেই, ঠগিব নহ'লে। ময়ো তাইক কিবা এটা দিব লাগিছিল। বাৰু তহঁতে আজি গৈ আহচোন, পাছে পৰে যাম। ঠিকে আছে, তুমি নক'বা তাইক এতিয়া, নাযাব নহ'লে। হ'ব নকওঁ। চাবি, বোৱাৰীক এৰি নিদিবি, তাই একো চিনি নাপায়। হ'ব দিয়া। হ'ব দিয়া নহয়। আহোঁ দিয়া। যা। বাৰু এতিয়া সোণৰ নেকলেছডাল কেলে? দিলেওতো হয় এতিয়া, মোক ক'বও নোৱাৰোঁ নহয়। নেকলেছডাল পিন্ধিনো তাই ক'লৈ যাব? এনেই পইচা পাতিবোৰ খৰচ কৰিব। মুখ খুলি ক'ব পৰা হয় ভালেই আছিলে। বাবাই কিজানি মোৰ কথা শুনিলেও হয়। ভয়ো লাগে নহয় ক'বলৈ। অঁ, তুমিহে। বৌ ক'লৈ গ'ল? বৌৰে ককাইৰ লগত বজাৰলৈ গৈছে। কি? মই ইমানকৈ ক'লোঁ, আজি ইভিনিঙত মোৰ লগৰ দুজনীমান আহিব। এতিয়া কামবোৰ কোনে কৰিব? তুমি কিয় যাব দিলা? মোৰ পৰা পাৰ্মিশ্যন লোৱা নাই নহয়, জাষ্ট কথাটোহে কৈছে। ভালেই হৈছে, মূৰৰ ওপৰত লোৱা নহয়, পাইছে মছলা। তাতকৈ ডাঙৰ কথা কি জান? কি? সি আজি ময়ূৰীক সোণৰ নেকলেছ দিব। কি? সি ঘৰততো কথাটো ক'ব পাৰে। সেইটোনো আৰু কি ক'ব? সি যদি কয়, আমি তাইৰ নেকলেছডাল লৈ ল'ম নেকি? নলওঁ, কিজানি তাইক বাধা দিয় নল'বলৈ। বহুত টেঙৰ জানা মা। বুজি পাইছোঁ মই তাইৰ কথাবোৰ। বাবাই মোক কৈছে, ময়ূৰীক নক'বা এতিয়া, নহ'লে তাই নাযাব। ইমান মাথা খটাইছে চাচোন। মই কৈছোঁ নহয়, তোমালোকক তাই বেছি খাব। তোমালোকক তাই অকৰা অজলা পাইছেতো। মই তোমালোকক ইমানকৈ কওঁ, বুজি পোৱা জানো তোমালোকে? মই তাইক দেখিয়ে চিনি পাইছোঁ। মোৰহে ভুল হ'ল চিনি পোৱাত। একচুৱেলি তোমালোকৰো ভুল নাই, তাই যিটোহে ফেচ দেখায়, অকৰা অজলা, গুৰ মাৰি দিম যেন তেনেকুৱা লাগে মোৰ। মাইনা, নাপায়, ডাঙৰ তোতকৈ যিমান হ'লেও। ডাঙৰ ওলাব আহে, গাঁৱৰ ভূতজনী। দাদাক ময়ো কম আঙুঠি এটা লাগে বুলি। দিয়ে নে নিদিয়ে দেখিম নহয়। অঁ, কৈ চাবিচোন দিয়ে নে নিদিয়ে। দিবই লাগিব। কবি আকৌ, তেতিয়াহে দিব। মোৰ আগত ক'লে কিডাল হ'ব? কমেই চাবা, তুমি আকৌ তাহাঁতৰ আগত মোক গালি নিদিবা। তাহাঁতকে দেখাই গালিটো দিবই লাগিব, তেতিয়াহে বুজিব তাহাঁতেও। তেতিয়াহে তই আঙুঠি পাবি, নহ'লে নাপাওঁ। হ'ব দিয়া বকিবা, কিন্তু বহুত বেছিকৈ নবকিবা, লাজ পাওঁ ন তাইৰ আগত মই। হ'ব দে হ'ব, বৰ লাজ পাই তাই।
হ'ব দিয়া, আজি আবেলি ৰুণজুনহঁত আহিব, তুমি খাবলৈ কিবা এটা বনাই দিবা। তাহাঁতৰ ঘৰলৈ গ'লে মাকে যিহে ৰকম ৰকম খাবলৈ দিয়ে, তুমি আকৌ একো এটা বনাই দিব নোৱাৰা। মই লাজ পাওঁ নহয় তাহাঁতৰ আগত। সিহঁতৰ ঘৰত খাবলৈ পাৰোঁ, আমাৰ ঘৰত আকৌ খুৱাবই নোৱাৰোঁ। তই নিজে বনাই দিবি আকৌ। নাই না, মই নোৱাৰোঁ দেই পাকঘৰত থাকিবলৈ। তই নোৱাৰ, মই পাৰোঁ। প্লিজ মা, আজিৰ কাৰণে বনাই দিয়া না। এনেকৈ নাব খুব পাৰ ন? আজিহে বনাম, আৰু নবনাও কিন্তু, কৈ দিলোঁ। অঁ নালাগে নালাগে, থেংক ইউ। যেনেকেই নহওক মেনেজ কৰিব পাৰিলোঁ। মানুহৰ আগত লাজ নাপালেই হয়।